মোৰ ওচৰত বেছি সময় নাই। এই জুবিন দা কিনো কথাবোৰ কৈ আছে, এনেকে নকবচোন। আৰু ইমান সোনকালে আপুনি আমাক এৰি থৈ যাব নোৱাৰে। আহিছোঁ যেতিয়া যাবতো লাগিবই। এনেকে নকব জুবিন দা, আপোনাৰ কিবা হৈ গ'লে আমাৰ কি হ'ব? গোটেই অসমবাসী ৰাইজ দুখত ভাগি পৰিব। আৰে আহিব পাৰোনে? আহক। আৰে জুবিন দা আহক 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 আহক। পাৰ্মিশ্যন নলওঁ দে, ডাইৰেক্ট বহিলোঁ আৰু। এই জুবিন দা কিনো কয়, আপুনি পাৰ্মিশ্যন যে ল'ব নালাগে আৰু। থেংক ইউ থেংক ইউ। পিছে জুবিন দা আপুনি ইয়াত যে? ইয়াত ইণ্টাৰভিউ চলি থকা নাই জানো? হয় হয়, ইণ্টাৰভিউ চলি আছে। সেইটোৱে, মই ইণ্টাৰভিউ দিবলৈ আহিছোঁ। ইণ্টাৰভিউ? আপুনি? আপোনাৰ দেখোন ইণ্টাৰভিউ দিবলৈ একো প্ৰয়োজনেই নাই। নহয়, সেইটো কথা নহয়। বাকীবোৰে ইণ্টাৰভিউ দিছে যেতিয়া ময়ো দিব লাগিব। আৰু ইণ্টাৰভিউ নিদিয়াকৈ চাকৰি লোৱাটো কেলা বহুত ডাঙৰ কথা। নহয় মানে জুবিন দা, মই সেইটো কোৱা নাছিলোঁ। তেন্তে কি কৈছিলা? মানে মই কৈছোঁ জুবিন দা যে যিহেতু আপুনি ইমান ডাঙৰ ছিংগাৰ গায়ক, ইমান মানুহক সহায় কৰে, দান বৰঙণি দিয়ে, সেইটো হিচাপত কৈছোঁ। চাকৰিটো এইটো তেনে সাধাৰণ দেখোন আপোনাৰ কাৰণে। জীৱনত কোনো এটা কাম সাধাৰণ হ'ব নোৱাৰে। আৰু মই মোৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ, এই সাধাৰণ চাকৰিটো কাৰোবাৰ কাৰণে বহুত ডাঙৰ উপহাৰ হ'ব পাৰে। মাইণ্ড ইট। সেইটো হয় জুবিন দা, আপুনি ঠিকেই কৈছে। কিন্তু মই ক'ব খুজিছোঁ মানে জুবিন দা, যিহেতু আপোনাৰ ওচৰত যথেষ্ট পইচা আছেই, আপোনাক এই চাকৰিটো কিয় প্ৰয়োজন? পইচা আছে কেলা, পইচা আছে, সেইটো মিছা নকওঁ। পইচা ইমানেই আছে যে মই তোমাৰ গোটেই খানদানটো কিনি মোৰ ঘৰত কেলা চাকৰি পুহিব পাৰোঁ। কিন্তু তথাপি নিজৰ বুলিবলে চাকৰি এটা লাগে। আৰু পইচাটোনো কি, আজি আছে কালি নাই। এই খালোঁ কেলা, এই হাগিলোঁ, চেচ। একদম একদম জুবিন দা, আপুনি ঠিকে কৈছে। কিন্তু পইচাটো খাব বা হাগিব নোৱাৰি জুবিন দা। আৰে তোৰ বাপেৰ মোৰতো। মই কি কৈ আছো তুমি বুজি পোৱা নাই নে কি? বুজিছো জুবিন দা, মই এনেই ধেমালিহে কৰি আছিলো। চোৱা, মোৰ ওচৰত বেছি সময় নাই। এই জুবিন দা কিনো কথাবোৰ কৈ আছে, এনেকে নকবচোন। আৰু ইমান সোনকালে আপুনি আমাক এৰি থৈ যাব নোৱাৰে। আহিছোঁ যেতিয়া যাবতো লাগিবই। এনেকে নকব জুবিন দা, আপোনাৰ কিবা হৈ গ'লে আমাৰ কি হ'ব? গোটেই অসমবাসী ৰাইজ দুখত ভাগি পৰিব। আৰে বাপেৰ মোৰতো। মই সোনকালে ইণ্টাৰভিউটো দি ইয়াৰ পৰা যোৱা কথা কৈছোঁ। মোৰ বেলেগ কাম আছে। চৰি। বাৰু সেইবোৰ বাদ দিয়া, ইণ্টাৰভিউটো আৰম্ভ কৰা। লেটছ ষ্টাৰ্ট দ্য ইণ্টাৰভিউ। আপোনাক ইণ্টাৰভিউটো ল'বলৈ অকণমান ভয় লাগিছে। মোৰ খুকুৰীখন ক'ত আছে জানো? চৰি লৈছোঁ চৰি। বাৰু জুবিন দা, পোনপ্ৰথমতে আপোনাৰ পৰিচয়টো দিয়ক। টেল মি হোৱাট ইজ ইউৰ নেম? চৰি। এনেকুৱা প্ৰশ্নবোৰ শুনিলে মোৰ মুখৰ পৰা কেলাই মেলাই আলে বালে গালিবোৰ ওলাই যায়। পিছত আকৌ এই নিউজ চেনেলবোৰে ক'ব যে জুবিনৰ মুখখন লেতেৰা। চৰি জুবিন দা, মোৰ ভুল হ'ল। এতিয়া তোমাৰ চৰিটো কেলা মই বিৰি বনাই পুকুৰত ভৰালেহে হ'ব। হা? মানে? এতিয়া তোমাৰ চৰিটো মই বিৰি বনাই কেলা, তুমি শুনি নোপোৱা নি ভালকে? শুনো চৰি বুজিলো। চাকৰিটো দিছা, কিন্তু ইণ্টাৰভিউটো কেলা ভালকে ল'ব পৰা নাই তুমি। মানে জুবিন দা, আপুনি মুখৰ আগত আছে যে সেইকাৰণে অকণমান নাৰ্ভাছ ফিল কৰিছোঁ। বাৰু যি হওক জুবিন দা, আপোনাৰ চিভিখন দিয়ক। টিভি? নহয় চিভি মানে বায়'ডাটাখন দিয়ক। ডেটা মোৰ নাই নহয়। নহয় বায়'ডাটা, মানে য'ত আপোনাৰ ইনফৰ্মেশ্যনবোৰ থাকে। ধৰক আপোনাৰ নামটো, আপোনাৰ ঠিকনা, আপোনাৰ বয়স কিমান, কিমান পঢ়িলে, কিবা এক্সপিৰিয়েঞ্চ আছে নেকি, ছেক্স, সেইবোৰে আৰু। আচ্ছা, এই বাকীবোৰ ঠিকে আছে, কিন্তু এই ছেক্স এইটো মন নাযায় আজিকালি। মানে জেণ্ডাৰটোৰ কথা সোধে, মেল নে ফিমেল? I'm sorry. I'm damn fucking sorry. My bad. I'm sorry. আচ্ছা, তুমি যে ক'লা ডেটা নহয়, বায়'ডাটা হয়, তাত কি ইনফৰ্মেশ্যনবোৰ থাকে? হয়। এই মানুহটো যদি মুখৰ আগতে থাকে, তেন্তে তোমাক সেই বায়'ডাটাখনৰ কি দৰকাৰ? নহয় মানে আমি তেতিয়া গম পাই যাওঁ তেখেতৰ ডিটেইলছখিনি আৰু। আচ্ছা, সেইবোৰ ঠিকে আছে বাৰু, কিন্তু তোমালোকক সেই ছেক্সটো কিহৰ কাৰণে লাগে? এই মতাই হওক কেলা বা মাইকীয়ে হওক, এই ইণ্টাৰভিউহে দিবলৈ আহে চাকৰিৰ কাৰণে।
মানে জুবিন দা এইটো এটা ৰুল নিচিনা আৰু ধৰক ফৰ্মখনতেই থাকে যেতিয়া আৰে বালৰ নিয়ম এইবোৰ আৰু নিয়মবোৰ বনাই কিহৰ কাৰণে তুমি জানানে ভাঙিবৰ কাৰণে আৰু মই নিয়ম এটাও নামানো কিয় জানা কাৰণ মই কেলা কাকো ঘেন্দা খাতিৰ নকৰোঁ মই নিয়ম নামানোৱেই এতিয়া মোৰ মাইকী মানুহে ৰিচেণ্টলি এটা নিয়ম বান্ধি দিছে যে ৰাতি 11টা বজাৰ পিছত ঘৰ সোমাব নোৱাৰিব মই নামানো মই 9:30 10টা বজাতহে আহোঁ বাৰু সেইবোৰ বাদ দিয়া তুমি বুজি নাপাবা তোমাৰ এইটো সৰু হৈ আছে ইণ্টাৰভিউটো লোৱা বায়'ডাটাখনো নানিলে নহয় আপুনি আচ্ছা জুবিন দা চেল মি দিছ পেইন আকৌ কেলা গৈ থৈ সেই একেটা ফৰ্মুলা চেল মি দিছ পেইন এনিৱেজ মই পেইনটো তোমাক বিকিব খুজিছোঁ ডু ইউ নিড দিছ পেইন ন ফাক অফ যদি তোমাৰ এই পেইনটোৰ প্ৰয়োজনে নাই তুমি মোক কিয় বিকিব দিছা এনে মিছামিছি টাইম পাছ কৰি আছা মানে জুবিন দা টেলেণ্ট আৰু কনফিডেন্সটো চাওঁ আমি এনেকে মানে এই দুটা বস্তু মোৰ নাই নে কি আছে আছে জুবিন দা আপোনাৰ বহুত আছে আৰে জানাই যদি তেন্তে কিয় বিকিব দিছিলা ক্লা অপমান কৰিছা নে কি নাই নাই জুবিন দা আপুনি ভুল বুজিছে পিছে জুবিন দা মই এটা কথা বুজি পোৱা নাই কি এই 9,000 টকীয়া চাকৰিটোৰ কাৰণে আপুনি কিয় ইমান কষ্ট কৰিছে এই 9,000 টকাটো কম নহয়তো আজিকালি কোনে দিব পাৰ ডে 9,000 9,000 পাৰ মান্থ যাওঁ দিয়া মা কসম